বন্ধুসকল আকৌ আজি এটা নতুন ভিডিঅ'ৰ পৰা আলোচনা কৰোঁ আৰু আজি ভিডিঅ'টো বিষয়বস্তু হৈছে মগজু। আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, বেল আইকনটো ক্লিক কৰি ল'ব, ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতো ৰিচাৰ্চৰ দ্বাৰা বিজ্ঞানীসকলে গম পাইছে যে বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ জটিল আৰু ৰহস্যময়ী বস্তুটো হৈছে মগজু। শিশুবোৰৰ মগজু পঢ়িলে আৰু কথা ক'লে বেছি বিকাশ হয়। যেতিয়া আপুনি এজন মানুহক পৰ্যবেক্ষণ কৰে তেতিয়া মগজুৰ সোঁফালটো ইউজ হয়। আমাৰ মগজুৰ ৰাইট ছাইডটোৱে শৰীৰৰ লেফ্ট ছাইড আৰু লেফ্ট ছাইডটোৱে শৰীৰৰ ৰাইট ছাইডটো কণ্ট্ৰল কৰে। দিনটোত আমি প্ৰায় 20,000 বাৰ চকু টিপ মাৰোঁ আৰু সেই হিচাপত আমি প্ৰত্যেক দিনে আধা ঘণ্টাকৈ চকু মুদি থাকোঁ। কিন্তু তেনেকুৱা নহয়। আমাৰ এবাৰ চকু টিপ মৰা কামটো 1 ছেকেণ্ডক 16টা ভাগ কৰিলে তাৰ এটা ভাগত সম্পন্ন হয় আৰু সেই সময়খিনিত আমি চাই থকা অবজেক্টটো আমাৰ মগজুৱে বনাই ৰাখে আৰু সেইবাবে আমি আন্ধাৰ নেদেখোঁ। আমি হাঁহি থকা সময়ত আমাৰ মগজুৰ 5টা অংশই কাম কৰি থাকে। আমাৰ মগজুৰ ওজন আৰু আকাৰেৰে আমাৰ বুদ্ধিমত্তাৰ জোখ উলিয়াব নোৱাৰি। অৰ্থাৎ কাৰোবাৰ মগজুৰ আকাৰ ডাঙৰ হ'লেও তেওঁৰ ইণ্টেলিজেন্সি কম হ'ব পাৰে। সাধাৰণ মানুহ এজনৰ মগজুৰ ওজন 1500 গ্ৰাম হয়। আমাৰ মগজুত প্ৰায় 100 মিলিয়ন নিউৰন থাকে আৰু প্ৰত্যেক নিউৰনতে 1ৰ পৰা 10,000 সংখ্যক চিনপেচিছ থাকে। আমাৰ মগজুৰ ভিতৰত 1 ছেকেণ্ডত 1 লাখতকৈ বেছি ৰাসায়নিক প্ৰক্ৰিয়া সংঘটিত হয়। গৱেষণাৰ দ্বাৰা গম পোৱা গৈছে যে পুৰুষ আৰু মহিলাৰ মগজুৰ গঠন একে নহয়। আমাৰ মগজুৰ 40 বছৰ বয়সলৈ বিকশিত হৈ থাকে আৰু তাৰ পিছত কোচ খাবলৈ ধৰে। আমাৰ মগজুৱে যদি 5ৰ পৰা 10 মিনিটলৈ অক্সিজেন নাপায় তেনেহ'লে ই চিৰদিনলৈ কাম কৰিবলৈ অক্ষম হৈ পৰিব। অচেতন মানুহ এজনৰ মগজুৱে ইমানখিনি বিদ্যুৎ উৎপন্ন কৰে যে সেই বিদ্যুতেৰে এটা বাল্ব জ্বলাব পৰা যাব। আপুনি যদি বহু সময়লৈ একো নোখোৱাকৈ থাকে তেনেহ'লে মগজুৱে নিজকে খাবলৈ আৰম্ভ কৰে। মানুহে যিমানেই নিচা নকৰক কিয় মগজুৱে সকলো তথ্য সঞ্চিত কৰি ৰখাৰ শক্তি ৰাখে। কিন্তু যেতিয়া নিচাৰ অনুভৱ শেষ হয় তেতিয়া ই সকলো পাহৰে যিবোৰ নিচা লাগি থকা সময়ত মানুহজনে কৰিছিল। টিভি চোৱাৰ সময়ত মগজুটো বহু কম পৰিমাণে ব্যৱহৃত হয়, সেইবাবে ইয়াৰ বিকাশো কম হয়। যিহেতু মানুহৰ মগজু সৰু অৱস্থাতে বহু পৰিমাণে বিকশিত হয়, সেয়ে সৰু ল'ৰা ছোৱালীক বহু কম পৰিমাণে টিভি চাবলৈ দিব লাগে, নহ'লে তেওঁলোকৰ মগজু কিছু পৰিমাণে অবিকশিত ৰূপত থাকি যায়। সৰু ল'ৰা ছোৱালীৰ মগজু কাহিনী পঢ়া বা শুনাৰ জৰিয়তে বেছি পৰিমাণে বিকশিত হয়, কাৰণ এই ক্ষেত্ৰত তেওঁলোকে বহু কল্পনা কৰিবলগীয়া হয়, যিটো টিভি চোৱাৰ ক্ষেত্ৰত প্ৰয়োজন নহয়। মগজুৰ দুয়োটা ভাগে একেলগে কাম কৰে। স্মাৰ্টফোন বহু বেছি সময় ব্যৱহাৰ কৰিলে মগজুৰ টিউমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। টোপনি কম হ'লে মগজুৰ ওপৰত প্ৰভাৱ পৰে আৰু তাৰ বাবে মগজুৰ প্ৰতিক্ৰিয়াসমূহ হ্ৰাস পায়। যেতিয়া মানুহে গান শুনে তেতিয়া মগজুৱে ড'পামাইন নামৰ এই ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে, যিয়ে যোগাত্মক দিশৰ মগজুৰ প্ৰতিক্ৰিয়া তীব্ৰতৰ কৰি তোলে। সৰু ল'ৰা ছোৱালীয়ে ডাঙৰতকৈ বেছি সময় শুৱে কাৰণ সিহঁতৰ শৰীৰে প্ৰস্তুত কৰা 50% গ্লুক'জ অকল মগজুৱে ব্যৱহাৰ কৰে। মগজুৱে অৰ্থাৎ লাওখোলাৰ ভিতৰ অংশই কেতিয়াও কোনো ধৰণৰ কষ্ট পালেও গম নাপায়, কাৰণ মগজুত তেনেধৰণৰ সংগ্ৰহকাৰী স্নায়ুতন্ত্ৰ নাথাকে। বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ